হেল্ল' দোস্ত ৱেলকাম বেক টু মাই চেনেল। আজি আপোনালোকক মই দেখুৱাব বিচাৰি আছোঁ অসমৰ কিছুমান থলুৱা মাছ। আৰু এই অসমৰ যিবিলাক থলুৱা মাছ আছে সেইবিলাকৰ কিছু সংখ্যক আপোনালোকক মই দেখুৱাবৰ কাৰণে চেষ্টা কৰিছোঁ এই ভিডিঅ'টোৰ জৰিয়তে। গতিকে আপোনালোকে চাব, ঠিক আছে? আহক তেতিয়াহ'লে আপোনালোক সকলো মই স্ক্ৰীণত সুন্দৰভাৱে স্থিৰ মানে ছবিৰ সৈতে আপোনালোকক মই দেখুৱাই আছোঁ, ঠিক আছে? আহক তেতিয়াহ'লে।